নমস্কাৰ আহকচোন আজি আমি SSC CHSL ৰ বিষয়ে আলোচনা কৰোঁ। SSC CHSL নো কি? SSC CHSL পাছ কৰাৰ পাছতনো কি চাকৰি পোৱা যায় তাৰ বিষয়ে আলোচনা কৰোঁ আহক। SSC হৈছে সমগ্ৰ ভাৰতত UPSCৰ পাছত দ্বিতীয় পছন্দৰ পৰীক্ষা। কিয়নো ই সৰ্বাধিক সংখ্যক কৰ্মচাৰী নিয়োগ কৰে। SSCৰ ফুল ফৰ্ম হ'ল ষ্টাফ চিলেকশ্যন কমিশ্যন। আহক এতিয়া আমি SSC CHSL ৰ বিষয়ে চাওঁ। SSC CHSL ৰ ফুল ফৰ্ম হৈছে ষ্টাফ চিলেকশ্যন কমিশ্যন কম্বাইন হায়াৰ ছেকেণ্ডাৰী লেভেল। ইয়াৰ যোগ্যতাসমূহ চাওঁ আহক। ফুল ফৰ্মটোৰ পৰা গম পাব পাৰিলে যে হায়াৰ ছেকেণ্ডাৰী লেভেল, গতিকে ইয়াক হায়াৰ ছেকেণ্ডাৰী পাছ কৰিয়ে দিব পৰা যায়। আপুনি হায়াৰ ছেকেণ্ডাৰীত পঢ়ি থাকিলেও দিব পাৰিব, কিন্তু যেতিয়া আপোনাৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব, ডকুমেণ্টছ ভেৰিফিকেশ্যন হোৱা সময়ত কিন্তু আপোনাৰ 12 পাছৰ চাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব। আপুনি আৰ্টছ ছায়েন্স কমাৰ্চ এনি ষ্ট্ৰীমৰ পৰা যাব পাৰিব, কিন্তু DEO বাবে মেথছ থকাটো প্ৰয়োজন। আহক এতিয়া আমি ইয়াৰ পষ্টসমূহ চাওঁ, কিনো বিভাগত চাকৰি পোৱা যায়। ফাৰ্ষ্ট হ'ল লোৱাৰ ডিভিজন ক্লাৰ্ক, ছেকেণ্ড জুনিয়ৰ ছেক্ৰেটাৰিয়েট এছিষ্টেণ্ট, 3 নম্বৰ হ'ল পোষ্টেল এছিষ্টেণ্ট, 4 নম্বৰ হ'ল ছৰ্টিং এছিষ্টেণ্ট, 5 নম্বৰ হ'ল ডাটা এণ্ট্ৰি অপাৰেটৰ DEO। এই বিভাগসমূহৰ বিভিন্ন পোষ্টত আপোনালোকে চাকৰি পাব পাৰিব। LDC লোৱাৰ ডিভিজন অফ ক্লাৰ্কৰ বিষয়ে চাওঁ আহক। লোৱাৰ ডিভিজন অফ ক্লাৰ্ক LDC generally work in the administrative section of various departments and ministries under the central government. LDC সকলে সাধাৰণতে কেন্দ্ৰীয় চৰকাৰৰ অধীনত বিভিন্ন বিভাগ আৰু মন্ত্ৰালয়ৰ প্ৰশাসনিক শাখাত কাম কৰে। SSC CHSL ৰ কেইটামান পোষ্ট হৈছে এছিষ্টেণ্ট অডিট অফিচাৰ, এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ, এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ, এছিষ্টেণ্ট ইনস্পেক্টৰ ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ, চেণ্ট্ৰেল এক্সাইজ ইনস্পেক্টৰ এটচেট্ৰা ইত্যাদি ধৰণৰ আপুনি চাকৰিসমূহ পাব পাৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে।